নমস্কাৰ আজি পুনৰ কেইটামান বিৰাট ধুনীয়া কালেকশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ সো আজি আমি দেখাম মাটিশালত বোৱা পিওৰ কটন নুনি সাংঘাতিক ধুনীয়া আপোনালোকে পাব আৰু কোৱালিটি ধেমাজি বোৱা হ'ব সো বিৰাট বেছি ধুনীয়া পাব কাপোৰৰ কোৱালিটি আৰু আপোনালোকে পিন্ধি 100% আপোনালোকে কমফৰ্টেবল পাব যে আমি যিমানখিনি পাৰোঁ আপোনালোকৰ ৰিজনেবল প্ৰাইজত দিবলৈ চেষ্টা কৰোঁ গতিকে আমাৰ কালেকশ্যনবোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকে আমাৰ আউটলেট আছে দেৰগাঁও FCI চাৰিআলি আপোনালোকে নিজে আহি বস্তুটো চুই চাই পেলাই ল'ব পাৰিব আৰু তাৰ লগতে আপোনালোকে যদি অনলাইন কৰোঁ বুলি ভাবে তেনেহ'লে আমাৰ অনলাইনত যেটো ওপৰত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছএপ যোগে স্ক্ৰীনশ্বট প্ৰেৰণ কৰিব আৰু হোৱাটছএপতে আপোনালোকে অৰ্ডাৰসমূহ দিব পাৰিব আমাৰ কাপোৰসমূহ অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেক জেগালৈ যায় গতিকে আপোনালোকে য'ৰ পৰাই নলওক কিয় আপোনালোকে প্ৰত্যেক জেগাতে কাপোৰখিনি আপোনালোকে ল'ব পাৰিব ঠিক আছে আৰু এটা কথা আপোনালোকৰ আমাৰ অৰ্ডাৰসমূহ অকল হোৱাটছএপ যোগে লোৱা হয় গতিকে আপোনালোকে কাইণ্ডলি হোৱাটছএপতে আমাক কণ্টেক্ট কৰিব ঠিক আছে সো এতিয়া ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কাপোৰযোৰ আপোনালোকক দেখাবলৈ লৈছোঁ দেখিছেনে গ্ৰে কালাৰত বিৰাট ধুনীয়াকৈ বুটাখিনি বচা হৈছে আচলটো খুব ধুনীয়া হয় এইখিনি ধেমাজিৰ কটন নুনি আহিব পিওৰ যেটো কটন নুনি হয় আৰু গোটেই গাতে অল ওভাৰ বুটা ৱৰ্কত থাকিব বিৰাট বেছি মৰম লগা আৰু বুটাৰ ডিজাইনটো একেবাৰে আনকমন আপোনালোকে দেখিব পাৰিছে খুব বেছি ধুনীয়া হয় এখন আহিব ইয়াৰে মেখেলা দেখিছেনে আহল বহল পান্না থাকিব আপোনালোকে শকত আবত সকলো মানুহে পিন্ধিব পাৰিব এইকেইটা আহিব ছটা সাইডৰ প্ৰতি আৰু ব্লাউজৰ পিছটো কটন মেটেৰিয়েলত আহিব সো এইটো আপোনালোকে ল'ব পাৰিব এইবাৰ দেখাইছোঁ আপোনালোকক বেবী পিংকৰ আন এটা যোৰা যেনে এনেকৈ আহিব বিৰাটেই ধুনীয়া আৰু ইয়াতে কাম থাকিব নেভি ব্লু এণ্ড চিলভাৰ গুণা ৱৰ্কত থাকিব কিমান বেছি মৰম লগা চাওক কাপোৰযোৰ ডিজাইনটো খুব বেছি ধুনীয়া সো ভাল লাগিলে আপোনালোকে ওপৰত দিয়া নাম্বাৰটো যোগাযোগ কৰি পেলাই বুকিং কৰিব পাৰিব পুনৰ কৈছোঁ আমাৰ বুকিংখিনি হয় হোৱাটছএপ যোগে গতিকে আপোনালোকে ওপৰত দিয়া নাম্বাৰটোত হোৱাটছএপ যোগে কণ্টেক্ট কৰি পেলাই বুকিং কৰিব এইকেইটা আহিব ছটা সাইডৰ প্ৰতি এইখন আহিব মেখেলা ঠিক আছে ভাল লাগিলে স্ক্ৰীনশ্বট এবাৰ আন এযোৰ কাপোৰ দেখাইছোঁ এই কাপোৰযোৰ আহিব ব্লেক এণ্ড ৰেড কম্বিনেশ্যনত দেখিছে আপোনালোকে এইযোৰ আহিব পেনেল ডিজাইনত এনেকৈ আহিব কামখিনি দেখিছেনে মাজৰ বুটাখিনি গছ বুটা পেটাৰ্ণত দিয়া হৈছে বিৰাটেই ধুনীয়া আৰু একেবাৰে কোৱালিটি আপোনালোকে প্ৰিমিয়াম পাব এইখন আহিব ইয়াৰে মেখেলা দেখিছেনে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছএপ কৰিব এইবাৰ আন এযোৰ কাপোৰ দেখাইছোঁ কফি কালাৰ ভিছা এনেকৈ মুগা কালাৰ বুটা আহিব দেখিছে বিৰাটেই মৰম লগা কাপোৰ সাংঘাতিক ধুনীয়া সম্পূৰ্ণ আহিব ইয়াৰে চাদৰখন চাওক কমপ্লিট এনেকৈ বুটাখিনি সৰু ডাঙৰ সকলো ধৰণৰ বুটা থাকিব আপোনালোকে দেখা পাইছে আৰু ইয়াৰে মেখেলাখন আহিব এইখন এগেইন কফি কালাৰত পিওৰ কটন নুনি আৰু ছটা সাইডৰ প্ৰতি আৰু ব্লাউজৰ পিছটো চিম্পল এটা পতি আহিব বিৰাট ধুনীয়া এইবাৰ দেখাইছোঁ আন এযোৰ কাপোৰ গ্ৰে কালাৰত ৰেড কালাৰ বুটা ৱৰ্কত থাকিব সৰু ডাঙৰকৈ বুটা বিৰাট মৰম লগা আৰু এখন আহিব ইয়াৰে মেখেলা এইকেইটা আহিব ছটা সাইডৰ প্ৰতি ব্লাউজৰ পিছটো কটন এগেইন কটন মেটেৰিয়েলত থাকিব ভাল লাগিলে ওপৰত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব সুন্দৰ হাতে বোৱা কাপোৰ এইবোৰ সকলোখিনি প্ৰত্যেকযোৰ কাপোৰে আপোনালোকে হাতে বোৱা পাব সো বিৰাট বেছি মৰম লগা হয় কাপোৰখিনি আৰু পিন্ধিবলৈও আপোনালোকে সাংঘাতিক কমফৰ্টেবল পাব এইকেইটা আহিব ছটা সাইড প্ৰতি গৰমৰ কাৰণে যদি আপোনালোকে কমফৰ্টেবল যোৰা বিচাৰে তেতিয়াহ'লে এই কাপোৰখিনি আপোনালোকে কিনিব পাৰে এইবাৰ দেখাইছোঁ বিৰাট ধুনীয়া এটা কালাৰ চাওকচোন কালাৰটো ব্ৰাউন কালাৰত খুব ধুনীয়া এটা বুটা থাকিব অল অভাৰ বুটা ৱৰ্কত থাকিব আৰু মাজৰটো চাওকচোন আপোনালোকে মাজৰ ডিজাইনটো খুব ধুনীয়া দেখিছেনে বিৰাট বেছি মৰম লগা হয় কাপোৰকেইটা ভাল লাগিলে আপোনালোকে ওপৰত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব এইখন আহিব ইয়াৰে মেখেলা আৰু এইকেইটা আহিব ছটাকৈ সাইডৰ প্ৰতি ব্লাউজৰ পিছবোৰ কিন্তু ইয়াৰ কটনত আছে সো ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ আন এযোৰ কাপোৰ বেবী পিংকত এগেইন চিলভাৰ এণ্ড নেভি ব্লু কম্বিনেশ্যন খুব ধুনীয়া চাওক এইখনৰো খুব ধুনীয়া ডাঙৰ সৰু দুই ধৰণৰ বুটাই আপোনালোকে পাব ইয়াতে আৰু কাপোৰৰ মেটেৰিয়েল একেবাৰে প্ৰিমিয়াম কোৱালিটিত পাব আৰু এইখন আহিব ইয়াৰে মেখেলা ঠিক আছে এইকেইটা আহিব ছটাকৈ সাইডৰ প্ৰতি ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখি ওপৰত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি পেলাই ল'ব পাৰিব লৈছোঁ নেভি ব্লু কালাৰত কমপ্লিটলি মাজত হোৱাইট বুটা থাকিব আচলত চিলভাৰ গুণা ৱৰ্কত থাকিব আচলটো একেবাৰে হেভি মাজত মানে ব্ৰকেট থাকিব ব্ৰকেট ডিজাইনৰ এটা পিওৰ কটন নুনি যিসকলে চিম্পলকৈ পিন্ধি ভাল পায় তেওঁলোকৰ কাৰণে বিৰাট বেছি মৰম লগা এযোৰ কাপোৰ আৰু ইয়াৰে আপোনালোকৰ মই মেখেলাখন দেখাব লৈছোঁ যথেষ্ট ওপৰৰ পৰা বুটাখিনি দিয়া হৈছে দেখিছেনে মেখেলাখন যথেষ্ট ওপৰৰ পৰা বুটা দিয়া হৈছে ভাল লাগিলে ওপৰত দিয়া নাম্বাৰটো যোগাযোগ কৰিব এইবাৰ লৈছোঁ ডাৰ্ক মেৰুন কফি টাইপৰ কালাৰ খুব ধুনীয়া কাপোৰযোৰ এগেইন ব্ৰকেট ডিজাইন এণ্ড পেনেল পেটাৰ্ণ দেখিছেনে খুবেই মৰম লগা আন এটা ডিজাইন আৰু কালাৰটো খুব ধুনীয়া ৰেড এণ্ড গ্ৰীণ কম্বিনেশ্যনত আহিব এইখন আহিব ইয়াৰে মেখেলা ব্লাউজৰ পিছটো এগেইন ব্লেকত পিওৰ কটন মেটেৰিয়েলত আহে এইবোৰ সো ভাল লাগিলে আপোনালোকে যোগাযোগ কৰিব এইবাৰ দেখাইছোঁ পিংকত এনেকৈ ৰাণী পিংক বুটা দেখিছেনে পেনেল ডিজাইন এখন আচলটোত এনেকৈ পেনেল থাকিব গোটেই গাতে বুটা ৱৰ্কত থাকিব আৰু মেখেলাখন দেখিছে বোলে ওপৰত দিয়া নাম্বাৰটো যোগাযোগ কৰিব পিংকৰ পৰা পিংক কম্বিনেশ্যন চাওক কিমান বেছি মৰম লগা এযোৰ কাপোৰ একেবাৰে ইউনিক কম্বিনেশ্যন ইউনিক এটা যোৰা দেখিছেনে সেলফত এনেকৈ কাম থাকিব কমপ্লিট দেখিছেনে কাপোৰ বিৰাট ধুনীয়া আৰু মাজত থাকিব চিলভাৰ এণ্ড গ্ৰে কালাৰ গুণা ৱৰ্কত বিৰাট মৰম লগা এটা যোৰা এইখন আহিব ইয়াৰে মেখেলা দেখিছে ব্লাউজৰ পিছটো এগেইন কটন মেটেৰিয়েলত আহিব
এইবাৰ দেখাইছোঁ আন এটা কালাৰ, পিচ কালাৰত এটা বিৰাট সুন্দৰ যোৰা। চাওক, গোটেই গাতে এনেকৈ বুটা থাকিব, পেনেল ডিজাইন আহিব, কপাৰ এণ্ড গ্ৰীণ কালাৰ কম্বিনেশ্যন থাকিব। এইখন আহিব ইয়াৰে মেখেলা, দেখিছেনে? ব্লাউজৰ পিচটো এগেইন কটন মেটেৰিয়েলত আহিব। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছএপ কৰিব। আৰু একেবাৰে লাষ্টত এটা যোৰা দেখাইছোঁ, এইটো আহিব গ্ৰে কালাৰত। আহিব চাদৰ, দেখিছেনে? গ্ৰে কালাৰত এনেকৈ সৰু সৰু বুটা, ৰেড এণ্ড য়েল্ল' কালাৰ বুটা ৱৰ্কত থাকিব মাজত, দেখিছে? ব্লাউজ পিচটো এইটো ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ পেলাই হোৱাটছএপ কৰিব। এইটো